এই চিলিণ্ডাৰ নাটনিৰ সময়ত মনটোৱে আকৌ খুৰদুৱাই আছে মাংস ভাত খাবলৈ, কিন্তু কি কৰিম, উপায় নাই, কিবা এটা কৰিবই লাগিব নহয়নে, বুদ্ধিও আছে নহয়। গতিকে ভাবিলোঁ নাই বজাৰলৈ যাওঁ আৰু বজাৰলৈ গৈ মাংস অকণমান কিনি আনোঁ, তাৰপাছত দেখা যাব মই কেনেকৈ মাংস ৰান্ধোঁ। গতিকে সকলোখিনি যোগাৰ কৰি ল'লোঁ এনেদৰে। তাৰপাছতে মাংস একেবাৰে কম আনিছোঁ দেই, দেখিবি নাহাঁহিব আকৌ, মই আকৌ অকলেহে খাম, গতিকে মাংস এপোৱাই কিনি আনিছোঁ। তাৰপাছতে সকলোখিনি মাংসত দি ল'লোঁ। জানেই নহয় মাংস বনাবলৈ কি কি লাগে, সকলোখিনি মই এবাৰতেই মিক্স কৰি লৈছোঁ আৰু মিক্স কৰি ধুনীয়াকৈ ইয়াতে দি দিছোঁ। তাৰপাছতে অকণমান ইয়াতে মিঠাতেলো দি দিছোঁ, সেইটো বাৰু ভিডিঅ'টো স্কিপ হৈ গ'ল। মিঠাতেলো দি লৈছোঁ আৰু গোটেইখিনি ধুনীয়াকৈ মই ইয়াতে সানি লৈছোঁ এনেদৰে। তাৰপিছত সনাৰ পাছতে মোৰ যোগাৰ হৈছে এইটো, দেখিছেনে, ইলেক্ট্ৰিক কেটলি, কাৰণ কিবা এটা নহয় কিবা এটাতো কৰি খাবই লাগিব নহয়নে। তাৰপাছতে দি দিলোঁ ইলেক্ট্ৰিক কেটলি। খুব বেছি 10 মিনিটৰ পৰা 15 মিনিটৰ ভিতৰতে মোৰ মাংস হৈ গ'ল ধুনীয়াকৈ ৰেডি। আৰু এয়া দেখিছেনে মোৰ মাংস, কোনে ক'ব ইয়াতো যে মই ইলেক্ট্ৰিক কেটলিত বনাইছোঁ বুলি। তাৰপাছতে মই ধুনীয়াকৈ এয়া কাঁহীখন ছাৰ্ভ কৰি ল'লোঁ আৰু এনেদৰেই মোৰ আজি দুপৰীয়াৰ যোগাৰটো কৰি ল'লোঁ। ভিডিঅ'টো ভাল লাগিলে সকলোৱে লাইক শ্বেয়াৰ কৰি দিব আৰু এই বিপদৰ সময়ত আপোনালোকেও কেতিয়াবা এনেদৰে যোগাৰ কৰি ল'ব লগা হ'ব পাৰে। গতিকে ভিডিঅ'টি ধুনীয়াকৈ আপোনালোকে ছেভ কৰি ল'ব আৰু লাইক কৰি দিব। ধন্যবাদ, বাই বাই।